নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত প্ৰায় আপোনালোকৰ 50,000তকৈ অধিক চাকৰি মুকলি হৈ আছে অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকে আবেদনসমূহ কৰিব পাৰে। কোনটো বিভাগত কিমান চাকৰি মুকলি হৈছে, কেনেদৰে আবেদন কৰিব লাগিব আৰু কিছু চাকৰিৰ কাৰণে আজি ৰিমাইণ্ডাৰ ভিডিঅ' হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি ভেকেঞ্চিৰ কথা গম পাব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পুনৰ পাই থাকিবৰ বাবে, প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ যিটো প্ৰথম ভেকেঞ্চিটোৰ কথা কৈ দিছোঁ, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 12,600 আপোনালোকৰ ভেকেঞ্চি আহিছে। আপোনালোকে নিশ্চয় গম পায়। গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছিলে। আজি আপোনালোকৰ লাষ্ট ডেট হয়। যদি আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ বা গ্ৰেজুৱেশ্যন কৰি থৈছে, আপোনালোকৰ সকলো ধৰণৰ ভেকেঞ্চি আছে। নিশ্চয় আপোনালোকে আবেদনসমূহ কৰি ল'ব। তাৰ যিটো পিছৰ ভেকেঞ্চিটো আপোনালোকৰ আছে, মই সেইটো আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ পিছৰ যিসমূহ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে আপোনালোকক কৰিছোঁ যি 12,600 ভেকেঞ্চি আছিলে, তাত আপোনালোকৰ SSC ফালৰ পৰা বৰ্তমান ভেকেঞ্চি মুকলি কৰি দিছে। তাৰপিছত আপোনালোকে দেখিব পাৰিছে তাৰপৰা দৰং ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আপোনালোকৰ 5টা GIS এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছিলে। ইয়াৰ কাৰণে আপোনালোকৰ যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ডাইৰেক্ট গৈ পেলাই আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এই যিটো 5টা GIS ভেকেঞ্চি হয়, তাৰ কাৰণে আপোনালোকৰ কোনো ইণ্টাৰভিউ নহয় আৰু কোনো আপোনালোকৰ এপ্লাই নহয়, অনলি আপোনালোকৰ ইণ্টাৰভিউ হ'ব, কোনো ৰিটেন এক্সাম নহয়। আপোনালোকৰ যিটো দৰঙৰ যিটো DC অফিচ আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব দৰকাৰ নাই। ডাইৰেক্ট আপোনালোকৰ 9 তাৰিখে 10টা বজাত গ'লে আপোনালোকৰ ইণ্টাৰভিউ যদি পাছ কৰি যায়, আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াত আপোনালোকৰ অনলি আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ ইয়াৰ কাৰণে সম্পূৰ্ণ আপোনালোকৰ ডকুমেণ্টছ লৈ যাব। আপোনালোকৰ ভেনুটো কৈ দিছোঁ, দৰঙত হ'ব, যিটো দৰঙৰ DC অফিচ তাত হ'ব, আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ লৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।